নমস্কাৰ গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল ভুম্পি অসম। আজি জংঘলৰ মাজৰ পৰাই আপোনালোকক ৱেলকাম জনাইছোঁ। কিয় আছোঁ গম পাই নাই? জংঘলত আমলৰি পৰুৱাৰ বাঁহ বিচাৰি আহিছোঁ। যিহেতু বহাগ মাহি আছে, তো আমলৰি পৰুৱাৰ খোৱাৰ আমি যে अलग होता है। तो चलो অপাৰেশ্যন ষ্টাৰ্ট करते हैं। হাতত দুটামান বাল্টিং ল'লোঁ, কিয়নো আমি পৰুৱা বাঁহটো পানী আনি চাফা কৰিব লাগিব, যিহেতু সেইটো কাৰণে বাল্টিং লৈ লৈছোঁ। আৰু চলো জংঘলত বিচাৰি ফুৰিছোঁ ক'ত আছে আমলৰি পৰুৱা বাঁহ। কচু কিন্তু এগাল আছে দেই, কচুকে খাই দিওঁ নেকি আজি, মন কৰে তেনেকুৱাই লাগিছে। কি হ'ব ৰে বাপ্পা, এতিয়ালৈকে এটাও দেখিয়ে পোৱা নাই দেখোন। ক'ত আছে বাঁহটো? খালী হাতে ঘূৰি যাব লাগিব নেকি আজি? নাই, নহ'ব, খালী হাতে কেতিয়াও নাযাওঁ, লৈয়ে যাম এটা হ'লেও। কিন্তু আপোনালোকে চাই থাকিব, আপোনালোকে চাই থাকিলে কিজানি পাই যাওঁ নেকি। চলো। চাৰিওফালে দেখিছোঁ গছে গছ, কিন্তু বাঁহ নাই। ক'ত আছে বিচাৰি ফুৰিছোঁ। এফালে কলগছত নাই, কলগছতনো ক'ত থাকিব। বাঁহত কিন্তু বাঁহৰটো বেছি ভাল, বেছিকৈ থাকে আৰু ডাঙৰ হয়। এইজোপাত আছে, ওপৰত 3টা আছে, পাৰিব এতিয়া। তাকে চাই লওঁ, এইজোপা উঠিব লাগিব এতিয়া। চলো 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 চলো, উঠোঁগে ব'লা। ফাইনেলি আমি এতিয়া পাৰি দিলোঁ বাঁহ, গোটেই ডালটোকে কাটি পেলাই লওঁ। যা, ইমান ওপৰৰ পৰা পৰিছে না, ইমান ওপৰৰ পৰা পৰিছে, বাঁহ চব ফাটি চিটি গ'ল। এতিয়া উলিয়াব লাগিব। আয়ো আয়ো, কামুৰিছে, আয়া, উফ 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 উফ, মস্ত কামোৰ মাৰিছে ৰে বাপ্পা। উদিন দা আপir ko udahin dang na তই দেখ কৰং বহুত পৰিলে দেই। কামুৰিছে বহুত। এতিয়া বাল্টিং দুটা যে আনিছিলোঁ, পানী ভৰাই আনিলে, পানীত দিব লাগিব এতিয়া, বাঁহটো ভৰাই দিব লাগিব। ইয়া চলো, ভৰা 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 ভৰা। মালটো আছেনে নাই চাই লওঁ এবাৰ, নাথাকিলে এনেই ভৰোৱাৰ নিচিনা হ'বতো পানীত। এই মাল আছে না, এই বাপ্পা, অ' মাল আছে মাল আছে মাল আছে আছে, মাল আছে ৰে বাপ্পা, পাই গ'লোঁ আজি। মজা। এডালতে মানে একেটা ডালতে মানে বহুতকেইটা বাঁহ আছিলে, তাকে আৰু এটা বাঁহ পাইছোঁ, সেইটোকো চাই লওঁ আছেনে নাই, ভিতৰৰ মালটো আছেনে নাই চাই লওঁ ইয়াক। ঐ মাল আছে মাল আছে মাল আছে, আছে আছে আছে, ইয়াতো আছে। হৈ যাব হৈ যাব হৈ যাব। ভালকৈ চাফা কৰি লওঁ, কাৰণ পৰুৱা চব বস্তু খায়, পৰুৱাই নোখোৱা বস্তুৱেই নাই। এইকাৰণেতো আজিকালি 101 পাত ক'ত বিচাৰি যাব মানুহে, আমলৰি পৰুৱা খাই দিয়ে এনেকৈ। একেটাই কথা বুলি কয় খোৱাটো, 101 পাত খোৱা আৰু সেইটো খোৱা একেটাই কথা বোলে। তো চলো ভালকৈ চাফা কৰি লওঁ।
আৰু এইখন হৈছে ব্ৰহ্মপুত্ৰ নদী। এইফালে মাজুলী আৰু এইফালে হৈছে ঢকুৱাখানা। মানে আমাৰ ইয়াৰ পৰা ওচৰ হয় আৰু দেখি পায় আৰু ওচৰ মানে ইমান ওচৰ নহয়। মা চাফা কৰিলে বস্তুটো দেখিবলৈ এনেকুৱা হৈ যায় আৰু বাল্টিঙত এতিয়া চাফা কৰি আমি ভৰাই আছোঁ। চলো চাফা কৰতে হে। দে কামুৰিব দিছোঁ যে দিনটো দিছোঁ তোক কামুৰিবলৈ। কামুৰি দে আৰু জোৰছে কামুৰি দে। আইও তোৰ দাঁত ভাঙি যাব ভাই, মোৰ ছাল কিন্তু একো নহয়। আৰু জোৰছে কামুৰি দে, আৰু জোৰ দে, আৰু জোৰ। চলো বনাই লওঁ। মজা খাওঁ খাওঁ লাগিছে দেই। জলদি বনা। মানুহে কয় ফাৰ্মৰ কণী দুটামান বোলে লগত দি দিলে আৰু খাবলৈ বেছি ভাল লাগে বুলি কৈছে। সেইকাৰণে আমিও দি দিছোঁ। চাওঁ কেনেকুৱা হয় স্মেলটো বা খাবলৈ কেনেকুৱা হয়। চলো জল্দি বনাও ৰে, জল্দি বনাও। ফাইনেলি ৰেডি হৈ গ'ল। আৰু লগত কি লৈছোঁ জানেই আপোনালোকে। ঐ কেনেকুৱা লাগিছে? লগত লৈছোঁ সাঁজৰ ৰহি। যিহেতু আমি ট্ৰাইবেল মানুহটো লগত সেইটো মিলি যায় মানে বস্তুটো যে, সেইকাৰণে লৈ লৈছোঁ আৰু লগত দেই।